নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে খবৰ ভাল। CISF ট্ৰেডমেনৰ ফালৰ পৰা বহুতকেইটা পদ মুকলি কৰা হৈছে, হয়তো বহুতে নাজানে। আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে অসমৰ যিকোনো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ল'ৰা আৰু ছোৱালী বুলি কোনো কথা নাই, সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰাৰ সময় কি কি ডকুমেণ্ট লাগিব, সকলো তথ্য জনাম। আৰু হাইট কিমান লাগে, বয়স কিমান লাগে, তাৰপিছত ৰানিং কিমান হ'ব, সকলো তথ্য এই ভিডিঅ'টোৰ জৰিয়তে জনাম। যদিহে আমাৰ চেনেলৰ প্ৰথমবাৰ কাৰণে ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিব। ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, আপোনালোকে সকলোৱে ভালদৰে চাই যাব। এপ্লাই ষ্টাৰ্ট হৈছে 5 তাৰিখে আৰু ইয়াৰ লাষ্ট ডেট আছে এপ্ৰিল মাহৰ 3 তাৰিখলৈকে ইয়াৰ লাষ্ট ডেট। আৰু ইয়াত টোটেল পোষ্ট আছে 1181টা পোষ্ট আছে। আৰু ইয়াৰ চেলাৰী দিব 21,700 পৰা 69,100 টকালৈকে চেলাৰী পাব। আৰু জেনেৰেল কেণ্ডিডেটবিলাকে এপ্লিকেশ্যন ফিজ কাটিব লাগিব 100 টকা। EWS আৰু OBC কাৰণে 100 টকা ফিজ কাটিব লাগিব। আৰু ST SC কোনো ধৰণৰ ফিজ কাটিব নালাগে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তাৰপিছত আমাৰ অসমৰ কাৰণে ল'ৰাবিলাকৰ কাৰণে হাইট লাগিব 165 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 155 চেণ্টিমিটাৰ হ'লেই হ'ব। আৰু ৰানিং হ'ব ল'ৰাৰ কাৰণে 16 কিলোমিটাৰ ৰানিং হ'ব 6 মিনিট 30 ছেকেণ্ডত। আৰু ফিমেলৰ কাৰণে হ'ব 800 মিটাৰ 4 মিনিটত কমপ্লিট কৰিব লাগিব। প্ৰথমে হ'ব PET টেষ্ট, তাৰপিছত হ'ব ৰিটেন এক্সাম, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত হ'ব মেডিকেল এক্সামিনেশ্যন। এইখিনি আছিল আজিৰ ভিডিঅ'টো। সকলোৱে শ্বেয়াৰ কৰি দিব আৰু সকলোৱে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।